এটা হোটেলৰ বাহিৰত মেনেজাৰজন বহি থাকিব 601 নম্বৰ ৰুমত কোনোবা এজন কোভিড পেশেন্ট ওলাব এটা মেনেজাৰ ৰিসেপশন ভাত বনোৱা মানুহ সবকে মই কোৱাৰেন্টাইন কৰিম এটো কাৰ উৰ্বৰ মস্তিষ্কৰ পৰা এই বস্তুটো ওলাইছে একো আগো এটোটো বহুত ডাঙৰ সাইন্টিফিক ব্ৰেইন হ'ব জুনে আপোনাক এই প্ৰশ্নবিলাক কৰিব শিকাই পঠাইছে বহুত ডাঙৰ সাইন্টিফিক ব্ৰেইনৰ উত্তৰ হ'ব মই ঢুকি নাপাওঁ আজি তাজ বিমানটাত যদি 601 নম্বৰ ৰুমত কোনোবা এজন কোভিড পেশেন্ট ওলাই ধৰি ললো তাৰ কাৰণে হোটেলৰ কাম কৰা মানুহজনক আমি যদি কোৱাৰেন্টাইন কৰিব লাগে তে মোৰ লগত আপুনি কথা বতৰাৰ কাৰণে আপুনি ৰাস্তা দি খোজকাৰি যোৱাৰ কাৰণে আপোনালোককটো প্ৰথম কোৱাৰেন্টাইন কৰিব আপোনালোক মেডিকেলত গৈ আছে তে সাংবাদিকসকলক কিয় কোৱাৰেন্টাইন কৰা হোৱা নাই আপোনালোকটো সবতে যায় উত্তৰটো বুজিলে তো গতিকে আপোনাৰ প্ৰশ্নটো মই এই ধৰণে ধৰিছো যে এইটো প্ৰশ্ন ভাল প্ৰশ্ন নহয় এই প্ৰশ্নটোৱে অসমৰ কোভিড বিৰোধী আন্দোলনটো দুৰ্বল কৰিব আৰু এই প্ৰশ্নটোৱে এনেকুৱা কৰিব যদি মই হোটেলত কোৱাৰেন্টাইন কৰিব নোৱাৰো কালিৰ পৰা ব্যক্তিগত মানুহৰ ঘৰত কোৱাৰেন্টাইন কৰিব লাগিব মানুহবোৰ আহিলে গতিকে উদ্দেশ্যটো কি আপোনাৰ প্ৰশ্নটো সোধাৰ প্ৰথম কথা আপুনি কোন চেনেলৰ কওকচোন তো প্ৰথম কথা আপোনালোকৰ চেনেলটো মই লৈ ল'ব লাগিব কোৱাৰেন্টাইন সেন্টাৰ কৰি যদি চেনেল মই যদি আপোনালোকে হোটেল ইউজ কৰাই দিয়ে যদি হোটেলতো মোক মানুহ ৰাখিব নিদিয়ে কলেজত গলে গৈ কলেজত কিয় ৰাখিছে হোটেলত গলে যদি কয় হোটেলত কিয় ৰাখিছে তেতিয়া আপোনালোকৰ চেনেলত লৈ যাব লাগিব মানুহ ডিল কৰা মানুহকেইজনক যি কৰিব লাগে আমি কৰি আছো নহয় ডিল কৰা মানুহক কি কৰিব লাগে আপোনালোকে মোৰ লগত এদিন হোটেলত বলক কোনেওটো ডিল নকৰে তেওঁলোক নিজে নিজে লিফটত যায় নিজে ৰুমত সোমাই বাহিৰত খোৱা বস্তু থাকে তলৰ পৰা ফোন কৰি দিয়ে নিজে দৰজা খুলে নিজে খোৱা বস্তু লৈ যায় কোনেওটো ডিল নকৰে হয় নহয় গোটেই কথাটো হল যে ৰাতিপুৱাৰ পৰা মই এই প্ৰশ্নটো দেখি আছো এই প্ৰশ্নটোৰ উদ্দেশ্যটো কি যে তাৰমানে হোটেলত আমি মানুহ ৰাখিব নালাগে নহলে হোটেল শব্দটো কৈ আপোনালোকে এনেকুৱা কৰি দিব যাতে তাতে মানুহ গলে এটা খেলিমেলি হয় যদি খেলিমেলি ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে কৰা আৰম্ভ কৰে আমি গোটেই গুৱাহাটীত কোভিড হিচৰিত হৈ যাব এতিয়ালৈকে ভগৱানৰ আশীৰ্বাদত আমি ভালে কুশলে কামখিনি কৰি আছো আপোনালোকে আশীৰ্বাদ কৰক আৰু প্ৰথম যদি কাবাক কোৱাৰেন্টাইন কৰিব লাগে আপোনালোকে যি ধৰণে সাংবাদিক বিলাক হস্পিটাল বিলাকত ঘূৰি ফুৰে সোশ্যাল ডিসটেন্স নমনাকৈ প্ৰথমতে আপোনালোককে কৰিব লাগে কোৱাৰেন্টাইন যদি সঁচাকৈ কোৱাৰেন্টাইনটো যদি আপোনালোকে ইমান ডাঙৰ প্ৰশ্ন খুধে হোটেলৰ কৰ্মচাৰীজনে প্ৰথম মোক খুদিব আমাক যে কোৱাৰেন্টাইন কৰিব খুজিছে জাৰ্নেলিষ্টসকলক কিয় কোৱাৰেন্টাইন কৰা নাই তেওঁলোকতো আমাৰ ইয়াত ঘপঘপাই সোমাই যায় এই মাত্ৰটো মই মেডিকেলত লগ পাই আহিলো একদম ভিতৰলৈকে সোমাই যায় অন্য স্থান কাল পাত্ৰ সকলো চাই এখন এডুকেশ্যন ডিপাৰ্টমেন্টৰ মিটিং এটা মইতো হস্পিটালত লগ পাই আহিছো আপোনালোকৰ সাংবাদিকক আছো নে নাই আৰু আপোনালোকে মোক জানে যে মই হেবিলাকত প্ৰভোকেটিভো নহওঁ আৰু এইবিলাকৰ পৰা মই ভয়ও নাখাওঁ হয় নহয় মই ভয়টো নাখাওঁ নহয় সেইকাৰণে মোক ভয়টো খুৱাব যত্ন নকৰিব হা অনুগ্ৰহ কৰি মই ৰিকুৱেষ্ট কৰি কৈছো মোক কেতিয়াও ভয়টো খুৱাবৰ কাৰণে যত্ন নকৰিব হা আজি 70 দিন মই টোপনি যোৱা নাই গতিকে মই জানো কি ক'ব লাগে কিয় ইয়াত আনিছে প্ৰশ্নটো আপোনালোকক ইয়াতে আজি ইউনিসেফৰ মানুহ আহিছে তেখেত আহিছে আমি ল'ৰা ছোৱালী শিশুসকলৰ কল্যাণৰ কাৰণে আহিছো 3 দিনৰ মূৰে মূৰেতো মই সদায় প্ৰেছ কনফাৰেন্স কৰো এতিয়া মই কালা